रक्षा मंगना तनहरी मंगना तनहरी मंगला तनहरी ময়ো অপেক্ষা কৰিছো
হবা মামা কি বেজার করার কথা কইতা হইল আজি মোৰ এতিয়া আমার হাতত সময় আছে এতিয়া আমার হাতত শক্তি আমার আছে মই এতিয়া বুজিব পাইছো ইয়াৰ ভিতৰত কথা আছে কথা আছে বাৰু সেইবোৰ থক এইবাৰ তুমি সেনাপতি হ'ব লাগিব পাণ্ডৱক মৰমৰ চকুৰে চোৱা ভীষ্ম আৰু প্ৰিয় শিষ্য অৰ্জুনৰ গুৰু দ্ৰোণাচাৰ্য নোহোৱা তুমি শৈল তুমি পাৰিবা পাৰিম মামা এদিনৰ ভিতৰতে পাণ্ডৱক পৰাস্ত কৰি কৌৰৱৰ জয় ধ্বজা উৰাব পাৰো মামা কিন্তু আৰু কোনো কিন্তু নাই তুমি সেনাপতি হ'বই লাগিব কাৰো বিশ্বাস নাই শৈল কাৰো বিশ্বাস নাই তুমি সেনাপতি হৈ দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব পাৰিবা পাৰিম মামা অতদিনে যুদ্ধৰ গতি নিৰীক্ষণ কৰি আছিলো আৰু নকৰো তুমি পাৰিবা শৈল তুমি পাৰিবা সেনাপতি হ'ল শুনা মামা পাণ্ডৱৰ নাম মচি পেলাম এই পৃথিৱীৰ পৰা পাৰিবা শৈল তুমি পাৰিবা কিন্তু কৰ্ণক যদি একো মহাৰাজে সেনাপতি এইবাবে কোনো চিন্তা নাই বলা ৰাজত্বৰ বিষম চিন্তাই মস্তিষ্ক উৎক্ৰান্ত নকৰে বনত সদায় শান্তি আৰু সেইকাৰণেই শান্তিকামী ঋষিমুনিসকলে নগৰত আশ্ৰম নাপাতি বনতে পাতে কথা তেন্তে আত্মীয় স্বজন বিনাশ কৰি লাভ কি কথা একো লাভ নাই তেন্তে কুৰুক্ষেত্ৰৰ ৰণৰ ইয়াতেই সামৰণি পৰক কুৰুক্ষেত্ৰ ৰণৰ সামৰণি কুৰু আৰু পাণ্ডৱে পেলাব নোৱাৰে সখা কাৰণ ভোগ কৰো ধৰ্মৰ বাবে ইয়াত ধৰ্মৰ কথা কি আছে যদুপতি এটা হত্যা এটা বঞ্চনা এটা বিৰাট ধ্বংসৰে প্ৰয়োজন আছে সখা ধৰ্মৰ মৰ্যাদা ৰক্ষা কৰিবলৈ পিতামাতক হত্যা কৰা গুৰুক হত্যা কৰা ই কি ধৰ্ম যদুপতি সঠিক প্ৰকাশ্যে ৰাজসভাত বিবস্ত্ৰ কৰা বালকক সপ্তদশে নিৰ্মম নিশংসভাৱে হত্যা কৰা ই কি ধৰ্ম ফাল্গুনী মাধৱ উত্তেজিত নকৰিব
কেতিয়াও ডাঙৰ নহয় কেতিয়াও নহয় কিন্তু সেই ভাই ককায়ে যেতিয়া অচিনাকি সুতপুত্ৰ কৰ্ণক অযাচিতে নিজৰ অংগদেশ দান কৰিব পাৰে অথচ পাণ্ডৱৰ নামত হলে 5খন গাঁও নাহি কিন্তু এতিয়াও প্ৰতিজ্ঞা বাকী ক্ষত্ৰিয়ৰ প্ৰতিজ্ঞা বৃকুদৰৰ প্ৰতিজ্ঞা গান্ধীধাৰী অৰ্জুনৰ প্ৰতিজ্ঞা এতিয়াও বাকী গুৰু সভাত গুৰু দেখুওৱা দুৰ্যোধনৰ এতিয়াও পথ খন্দে
দয়াময় তোমাৰ তোমাৰ অনন্ত
ভাবিছো মাত্ৰ ভাবিছো কি শক্তিত বলিয়ান আজি পাণ্ডৱ হেৰাণী কি শক্তিত বলিয়ান হৈ ধনঞ্জয়ে পাৰিছে নাচিব মোৰ বিপুল বাহিনী বৰণ কৰি পৰীক্ষা কৰিম মামা পঞ্চহুদৰে ঘৰে হকতি কিমা পৰীক্ষা কৰিম মামা কূটনীতি ষড়যন্ত্ৰ কিমান শিকিলেহে ৰাখাল মামা সেনাপতি কলে দুৰ্বৃত্ত কৰিব খুজিছো ভাই দুখাখন ঘোষণা কৰা প্ৰচাৰ কৰা কোনো বাহিনী অতি শীঘ্ৰেই যাত্ৰা কৰিব লাগিব অংগৰাজ কৰ্ণ আজি নিজে সেনাপতি যদি পৰাজিত হ'ব লগা আছে
কথা ভাবিছো কি কথা বাবা কৃষ্ণ কেনেবাকৈ শিপলীয়া কৰি পঠিয়াব নোৱাৰিলে বুদ্ধি লগাব পাৰিলেই পাণ্ডৱৰ বুদ্ধিৰ বুৰুকা পাণ্ডৱৰ বুদ্ধিৰ বুৰুকা বাবা অন্যায় যুদ্ধ এবাৰ কৰিলো আৰু নকৰো অন্যায় যুদ্ধ কৰি বালক অভিমন্যু বধ কৰিলো কিন্তু সেই সত্যই শত্ৰুৰ পক্ষ শক্তি জয় কৰিব নোৱাৰিলে শত্ৰুৰ পক্ষ শক্তিদান কৰিলে মাথো শত্ৰু সদায় শত্ৰু বলে কুফলে ন্যায় অন্যায় সিহঁতক ধ্বংস কৰাই আমাৰ একমাত্ৰ কৰ্তব্য অন্যায় খবৰ কৰি কুৰুক্ষেত্ৰ কলংকিত নকৰিবা সখা অন্যায় খবৰ কৰি শত্ৰুৰাক নোৱাৰা কৰিব পচন্দ পটবি যদি ৰজা দুৰ্যোধনে লক্ষ্য লক্ষ্য সেনানীৰ সমে পঞ্চভাই পাণ্ডৱৰ সন্মুখীন হ'ব খোজে অন্যায় যুদ্ধ ধ্বংস হ'ব কুৰুকুল এটি পলকতে শৈশৱতে পঞ্চ পাণ্ডৱক উচ্ছেদ সাৰিম বুলি কততে চেষ্টা কৰি চালো কিন্তু দেখো আজিও পঞ্চ পাণ্ডৱ জীৱিত নিৰ্মাণিলো জটুকীয় ময়ো গিলো হলাহল বিষ আৰু কত যে মৃত্যু পৰি কৰিলো ৰচনা আঁতৰতে উৰি গল সকলো ঘৰৰ জন্তামৰ সত্য কথা সখা কৰু বাহিনীয়ে কুৰুক্ষেত্ৰ প্ৰৱেশ অন্যায়ৰ নাই পূজন শক্তিহীন
লাহে লাহে শেষ হৈ আহিছে। কৌৰৱৰ সেনা সেনানীৰ লগতে তেওঁলোকৰ লক্ষ লক্ষ সেনানীৰ লগতে ভীষ্ম দ্ৰোণ আদি ৰথী মহাৰথী এতিয়া মাথো বাকী আছে দুৰ্যোধন আৰু দুঃশাসন। কি ভীষণ পৰিণতি, কি ভয়াৱহ এই যুদ্ধ। যাওঁ মই এই বতৰা মহাৰাজ ধৃতৰাষ্ট্ৰক বিভূষণ যুদ্ধৰ বতৰা।
তুমি বোলে মোক মাটি পঠাইছিলা কোৱা কি হ'ব মাতিলা তুমি নামাতা যে তোমাৰ হৈছে কি একো হোৱা নাই তেন্তে কোৱা কুৰুক্ষেত্ৰৰ পৰা তোমাৰ আদেশত লৰি আহিছো আই অবাধ্য হৈছো আই
তৰি মোৰ মহাজলাধি নাহে তুমি নোৱাৰো ঘূৰাব জৈত্যবি নপাই নগৰৰ পূৰ্ণ লক্ষ্যণীৰ পাঁচখন গাঁও বুজিছে বান্ধৱে তাকেই নকৰক কিয় সন্ধিয়া তই আহিল যুধিষ্ঠিৰ ভীমৰ ভালৰে সন্মতি দিব সন্ধিৰ প্ৰস্তাৱত সন্ধি তুমি মোৰ আৰাধ্য কাষৰ সজ্জাত হ'ব মোৰ জন্মদাতা পিতা উপাস্য দেৱতা পদে মতি যেন চিৰদিন ৰয় আৰু যদি হয় পৰা যায় মাৰা Let's go!
রাজা মস্তিনাথ রাজা বিকশিত মনে চলে বিকশিত মনে চলে মাতা দেখো দেখো সর্বজরা দেখো দেখো সর্বজরা আজি আমাৰ লগত জয় হৈছে যদিও ইয়াত নিৰ্ভৰ কৰিব নোৱাৰি। কৰ্ণ অখিল পৃথিৱীৰ আজিৰ ৰণত পৰাজয় হৈছে বুলি কৰ্ণৰ প্ৰতি সন্দেহ কৰিলে ভুল কৰা হ'ব। জীৱনেই ডাঙৰ বীৰ হওক, জীৱনেই কৌৰৱৰ শক্তি থাকক, শেষ ফল আমাৰেই হ'ব বুলি মোৰ ধাৰণা দাদা। ভাই, সেই ধাৰণাকে লৈ ময়ো যুদ্ধ আহ্বান কৰিছিলোঁ, কিন্তু দুখ লাগে মাজে মাজে আন অনুতাপ। নিজৰ বংশ নাশ কৰি কি কৰিছোঁ? পাপৰ প্ৰায়শ্চিত্ত, দুখৰ শাস্তি আছেই। তাত বেজাৰ কি আছে দাদা? দুৰ্যোধনৰ বাহিৰে কোনেও ইমান দুখ লাভ কৰা নাই।
প্ৰণাম যদুপতি। সখা তোমাৰ পৰা গান্ধী আৰু দাদাৰ হাতৰ পৰা গদালৈ যদুপতিয়েতো আৰু যুদ্ধ কৰিব নোৱাৰে। পাৰোতে ন কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নধৰো বুলি শপত খাওঁনে? যদুপতি, তুমি নিৰস্ত্ৰ হ'লেও তোমাৰ অনন্ত শক্তিৰ এক ঠিকনাই আমাৰ পঞ্চশতা আৰু সেনাসেনাৰে শক্তিশালী কৰি তুলিছে। সিমান শক্তি থকা হলে জৰাসন্ধৰ ভয়ত তোমালোকৰ ওচৰ নাচাপিলোহেঁতেন দাদা। বাৰু এইবোৰ কথা এতিয়া থক, বৰ ভাগৰ লাগিছে। ব'লা অকণমান বিশ্ৰামৰ আয়োজন কৰোঁগৈ। বিশ্ৰামৰ আয়োজন কৰোঁ। ব'লা যদুপতি, আমিও ক্লান্ত। ভীমাৰ্জুনে যুদ্ধ কৰি শ্ৰান্ত হোৱা আৰম্ভ হৈছে। আজি শ্ৰান্ত, কালিলৈ মূৰ্ছা আৰু পৰহিলৈ ভীমাৰ্জুনে কাৰোবাৰ লগত যুদ্ধ কৰি মূৰ্ছা নাযায় যদুপতি। যাবলৈ কিমান পৰ। বলৰীয়া অধীৰত কোনে বিকুটৰৰ চেতনা বিলুপ্ত কৰিব নোৱাৰে মাধৱ। কিন্তু সেই কলৰীয়া অধীৰত কোট সিন্ধুপুত্ৰ জয়দ্ৰথতকৈ কোনো গুণে হীন নহয় দাদা। অৰ্থাৎ হীন জয়দ্ৰথে যদি গদাৰে আঘাত কৰি বৃকুদলক মূৰ্ছা নিয়াব পাৰে, তেন্তে ৰামদত্ত বিজয়ী ধনুধাৰী কৰ্ণই ধনুৰ্বাণেৰে বৃকুদলক মূৰ্ছা নিওৱাটো একো অসম্ভৱ নহয় দাদা। বিজয় অজয় নামানো একোটাই মাধৱ। হনুমান অগ্নিবাণ নাজানো একোটাই। সিংহত খং উঠিলে দাদাৰ অলপ কথাতে খং উঠে। খং নহয় কৃষ্ণ, ই মোৰ সৰল কথা। বাৰু বাৰু বুজিলো, এই বৃকুদৰ মূৰ্ছা যোৱা মানুহ নহয়, কিন্তু সখাৰ কথা ক'লে অলপ সন্দেহ আছে। কাৰণ প্ৰতিবাদ কৰিব নোৱাৰিলা। বাদ প্ৰতিবাদ মোক নালাগে মুৰাৰী। যুদ্ধ লাগে, জয় লাগে, প্ৰতিদ্বন্দ্বী লাগে। ৰাম দত্ত গুৰু দত্ত থাকক বিজয় পতাকা কৰ্ণৰ হাতত। গুৰু আছে গান্ধী স্মৃতি, পিতা অতি আকুল, পিতা অতি তৃষ্ণাতুৰ। ঘনে ঘনে বিচাৰে কৰ্ণৰ মোৰো অতি ৰুদ্ৰকান্ত উত্তম নৰসিংহ। লাগে লাগে বুকুৰ লাগে বুকুৰ অমৃত। বাবা বাবা ব'লা এতিয়া আমি গমন কৰোঁ। তবে হয় অভার মাঝে, তবে হয় অভার মাঝে দ্রৌপদী তারা অভার ভিতর রাম হরি রাম হরি রাম হরি রাম হরি মুরারি রন্তরা মুরারি রন্তরা।
চেপিয়ে পৰাজয় হৈছে কিন্তু কিন্তু কেনেকৈ পৰাজয় হ'ল মই অস্বস্থামৰ লগত লাগি থাকোঁতেই কৰ্ণই দুৰ্জয় বিক্ৰমে আমাৰ বেহু ভেদ কৰি সকলোকে পৰাস্ত কৰিলে দাদা নকুল সহদেৱ সকলো পলাল ধৰ্মৰাজে প্ৰাণে প্ৰাণে চেষ্টা কৰিছিল সেনেকৈ হতাশ কৰিব নোৱাৰে যদি ধৰ্ম আছে যদি পাপ পুণ্যৰ উলাহত মাত্ৰহানি মই তথ্যতে গৈ মাংসদাৰত দিয়া হ'ব ধৰু চৰণত নুলুকিবা মোক আৰু দাদা ক্ষমা কৰা দাদা আতৰ আতৰ
ছোৱালীক হত্যা কৰি পাণ্ডৱৰ জয়লক্ষ্মী প্ৰফুল্লিত কৰি চাৰিওফালে প্ৰতিজ্ঞা মুক্ত কৰি পাঞ্চালীৰ উন্মত্তকে আজিৰ পৰাই বেনিযুক্ত কৰোঁ।
ग्लानिरे भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजन्यहं परित्राणाय साधूनां विनाशाय दुष्कृतं धर्म संस्थापनार्थाय सम्भवामि युगे
ঠিক সময়তে আহিছা পূজা শেষ কৰি তোমাৰ কথাকে ভাবিছিলো ঠিক সময়তে আহিছা আহা আজি এই পুণ্য কুৰুক্ষেত্ৰত কুৰুকুলৰ মন্ত্ৰণা লগা দুৰ্যোধনৰ মাতুল ভাৰতৰ ধুমকেতু মানৱ জীৱনৰ প্ৰহেলিকা শকুনিৰ শেষ নিশ্বাসত ভাৰত যুদ্ধৰ সামৰণি কৰক
আমাৰ মাজৰ পৰা ইচ্ছামতে এজনক বাছি তুমি কৰা সময় যদিহে পৰাজিত হয় তোমাৰ লগত পৰাজিত হ'ম তেন্তে সকলোকে আমি আগবাঢ়ি আহ তেন্তে নিজে এজন দ্বিতীয় বান্ধৱ ইমেজ তোমাৰ সৈতে তেন্তে আজি পূৰণ হ'ব ভীমৰ প্ৰতিজ্ঞা। ৰাষ্ট্ৰ
যুগে যুগে অবতারি দুস্তক সংসার কৰি যুগে যুগে অবতারি দুস্তক সংসার কৰি সাধু